सरकार ना पे आपे नवाई मेता पे कना जतो पार्टी के जते आले होय बाकू गड़ो लेखाय आले भोट बाले एमाव का चिदा जतोवा इयो हेना को हिसाब किताब मेना को फरेसा दो जा जबती नुको जानवर और आले हिसाब दो चिकाते बांग हुयु कना और बाकू इयो हताव दा हां भोट लगी दो चिदा सन घटन को तिंगुआ और सर नुको हो नियत के कार्ड कुमरू ले को बाबा हड़ को चला लन ताले खाय ओना के को साब गड कोआ आ नोंडे को बड़ी एले ओना मा बांग आ जितो सहान अगु ले चला कान आयु हड़ हो सहान अगु खाय दो एक को लगा लिया जा 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 ओका लिया को बहुत दिनर पर एने को जंगलर हाथी आहि किना आमार गाँवर बिलाकत इमान अत्याचार करि আছে हेतुर कारण মই आमार एतिया पिछन इलेक्शन आहि আছে तार पिছত हि सरकार बिलाक हि हाथीर उपरते एको एक्शन नलय মই বহুত বাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট মই ৰিকুৱেষ্ট কৰিছে আৰু লিখিত আকাৰত মই দুদিন আগতে এনেকুৱা ঘৰ ভঙাই দিছিলে মই লিখিত আকাৰত ফৰেষ্ট ডিপাৰ্টমেণ্টক মই দিছো আজি দিম বুলি কালি দিম বুলি এনেকুৱা কৈ আছে কিন্তু এতিয়ালৈকে এইটো দিয়া নাই আৰু আজি ৰাতিও এনেকুৱা 11টা মান 11:30 মান বজাত আহি কিনি এনে জংগলৰ হাতী আৰু এতিয়া এই তিনিটা মানুহৰ ঘৰ এনে ভঙাই কিনি গল ইহঁতৰ চাউল লৈ গৈছে ধান লৈ গৈছে আৰু ইহঁতৰ হাৰি বৰ্তন বিলাক সব এনে এই আপুনি চাব পাৰে এইটো একদম ভাঙি দি বুলি গৈছে আৰু এইটোই মই আমাৰ আসাম চৰকাৰ না ব্ৰিটিছ চৰকাৰ আৰু আমাৰ বন মিনিষ্টাৰ বি ফেৰেংগাৱৰ ওপৰত এইটো মই কৈ আছো যে যাতে ইহঁতৰ জংগলৰ মানুহ আৰু জংগলৰ বন মিনিষ্টাৰ হৈ কিনে যাতে নিজৰ ৰেঞ্চৰ ফৰেষ্টটো এইটো দায়িত্ব দিয়ে যেন আৰু যিমান মানুহ ঘৰৰ ক্ষতি হৈছে এই তিনিটা মানুহৰ ঘৰটো এনে ভাঙি দিছে চাউল ধান বিলাক লৈ গৈছে এইটো আমাৰ বেটি ইলেকশ্যনৰ আগতে ইহঁতক ঘৰবিলাক পাব লাগে আৰু দিব লাগে ইহঁতক যিমান ক্ষতিপূৰণ হৈছে এইবিলাক দিব লাগে আৰু যদি ইলেকশ্যন আগতে যদি ঘৰ কিবা ইহঁতৰ ক্ষতিপূৰণ যদি নিদিয়ে তেনেহ'লে ইহঁতক যিটো দলৰ আহি কিনি আমাৰ ইয়াতে ভোট একো নাপাব আৰু ইহঁতক যদি আমাৰ ইলেকশ্যন আহোতে এতিয়া আমাৰ গাঁৱৰ মানুহবিলাক ৰাজ্য হৈ জমাখিনি আৰু ইহঁতক ভোট ল'বলৈ হ'লে আহে কিন্তু এতিয়া হাতীৰ হিচাপ লৈ আছে কিন্তু মানুহৰ হিচাপ কিয় নলয় এতিয়া আমাৰ চৰকাৰক মই কম যদি ইমানৰ ভোটৰ যদি ইমান ইম্পৰ্টেণ্ট আছে ইহঁতক এই জংগলত যাই কিনি এই বাঘ হাতী আৰু যিমান বান্দৰ চান্দৰ লৈ কিনি ইহঁতক জংগলৰ ভিতৰত জমাই কিনি ইহঁতৰ লগত মিটিং কৰক যিমান চৰকাৰ আছে ইহঁতৰ লগত নোৱাৰে এইটোই মই কথা কোৱাটো এইটোই আৰু যাতে ইলেকশ্যন আগতে ইহঁতৰ ক্ষতিপূৰণটো দিব লাগে আৰু পাব লাগে আজিলৈকে টোটাল 7টা মান ঘৰ এনেকুৱা ভাঙি গৈছে এই বছৰত এই 2 মাহৰ ভিতৰতে 7টা মান একো পোৱা নাই যিমান ঘৰ ভাঙিছে ইমানবাৰ মই খবৰ দি পেলাই আহিছে এনে ফটো নি যায় এনে ইনকুৱাৰী বুলি কয় এইটো আপোনাৰটো হ'ব বুলি কৈ আছে কিন্তু এতিয়ালৈকে আৰু আজি ৰাতি 1টা বজাৰ 1:30 বজাৰ পৰা যেতিয়া ঘৰ ভাঙিছে সি টাইমৰ পৰা মই ফৰেষ্টক ফোন কৰি আছে আমাৰ ওচৰতে আছে 5 নম্বৰত ইহঁতক ফোন মাৰিছে ইহঁতক ফোনে উঠা নাই তাৰপিছত আমাৰ ৰেঞ্জ আছে এই আঠিয়াবাৰীত ইহঁতৰ লগতে ফোন কৰিছে ইহঁতক কৈ আছে মই হাতী ডিউটিতে 5টা বজাত মই ঘুমাইছো এতিয়া মই যাব নোৱাৰে মই কেতিয়া এইফালে আবেলি বুলি কৈছে 2-3 মান বজাত আহিব বুলি ইয়াতে ইনকুৱাৰী কৰিবলৈ নমস্কাৰ মোৰ নাম তুহাৰ ৰবিন হেমব্ৰম মই আদিবাসী চেঙ্গেল অভিযান দক্ষিণ ব্লকৰ সেক্ৰেটাৰী